কবিতাৰ শিৰোনাম আজি মোৰ কৃষ্ণই জনম লভিব। কবি ৰুমি দত্তৰ কথাৰে আবৃত্তি অনামিকা শইকীয়া। কৃষ্ণপক্ষৰ অষ্টমী তিথি অধীৰ আগ্ৰহেৰে বাট চাই আছে কলমৌ জোপাই, বাট চাই আছে পদুম পাত খিলাই। তেওঁ কোলাত লোৱাৰ সৌভাগ্য যে আজি, কংসৰ হৃদয় শিহৰিত ঘনে ঘনে। দৈৱকীৰ অষ্টম সন্তানৰ ৰূপত আহি আছে তেওঁৰ মৃত্যুদূত। সাজু হৈ আছে যোগমায়া কৃষ্ণৰ স্থান লৈ কংসৰ চকুত ধূলি ছটিয়াবলৈ। বসুদেৱে বাৰে বাৰে চাই দৈৱকীৰ চকুলৈ। কিজানিবা তেওঁৰ অষ্টম সন্তানৰ প্ৰাণলৈ শিলত আচাৰি আচাৰি কংসৰ হাস্যধ্বনি বিয়পে কিজানি জীৱন অনিষ্টকাৰকৰ অন্ত হ'ল বুলি। মাজ নিশা হ'ব, শিয়ালে বাট দেখুৱাই আগুৱাই নিব। যমুনাই দিব পথ নন্দৰ ঘৰলৈ। শিলা বৃষ্টি আপালি পঞ্চনাগে ভক্তিৰে যমুনাৰ পাৰ কৰাই দিব। উজলি উঠিব যশোদাৰ কোলা কৃষ্ণৰ মৃদু হাঁহিৰে। কন্যা সন্তান হোৱা স্বত্তেও কংসই হাত মেলি যাব যোগমায়ালৈ। সুৰক্ষিত তোমাৰ মৃত্যুদাতা কংস, মৃত্যু অনিবাৰ্য বুলি ভৱিষ্যৎবাণী কৰি যোগমায়া যাব মায়াৰ বলেৰে শূন্যলৈ। গোকুলত উদযাপন হ'ব আনন্দ উল্লাস। বৃদ্ধ নন্দ যশোদা আনন্দত আত্মহাৰা। গোপীয়ে নাচিব, পশু পক্ষীয়ে গীত গাব। বাজি উঠিব দবা শংখ। হৰি ধ্বনিৰে মুখৰিত কৰিব ভক্তই। নিৰ্জনতা আঁতৰি পলাব চাৰিও দিশৰ পৰা। অসুৰৰ ক্ৰন্দন, দেৱতাৰ হাস্যোজ্জ্বল। দুষ্টক দমন কৰি শান্তক পালন কৰিবলৈ আজি মোৰ কৃষ্ণই জনম লভিব। আজি মোৰ কৃষ্ণই জনম লভিব।